Hello guys, welcome back to our channel. So guys, আপোনালোকৰ খবৰ কেনেকুৱা? আমাৰটো বহুত ভাল। আজি বিশেষকৈ মোৰ বেছি ভাল কাৰণ হৈছে আজি মোৰ লগত বিখ্যাত মেকআপ আৰ্টিষ্ট আছে। তো মোক মানে আজি চকুৰ মেকআপ এটা লাগে। সেই কাৰণে তেওঁক মাতি অনা হৈছে। মোৰ কাৰণে এখন টাইম দিয়াৰ কাৰণে বহুত বহুত থ্যাংক ইউ। তো চাই লওক গাইজ মোক কোনটো মেকআপ লাগে দেখাই আকৌ। এইটো এই মেকআপ। তো গাইজ আমাৰ মেকআপ কৰিবৰ কাৰণে এইখিনি বস্তু প্ৰয়োজন হ'ব। বিশেষ একো নালাগে। তো মই অসুৰে হ'লে দেৱী হওঁ চাই যাওক ভিডিঅ'টো গ'লে। তো গাইজ আমাৰ মেকআপ চাবলৈ চাওক। এয়া বহুত মানুহ আহি খিৰিকীৰ কাষত ৰখি আছে। এতিয়া মুখত ছানস্ক্ৰীন সানিলে আৰু কোন কোন আছে মাতি আনা তেতিয়া বেছি ভাল লাগিব। পাৰ্লাৰৰ মানুহ বহুত দূৰৰ পৰা আহিছে। Oh my god! মুখখনত পিম্পল উঠি তেতিয়াহে ৰক্ষা। তুমি এতিয়া মুখত কি সানিবা? সানা কি হ'ব গৈ আজি মোৰ मेरी भोली सी सूरत को तुमको परी बना दोगी मुझे बनाओ ना। हाँ ब्यूटी प्लानर ओ मैं भूल गई तुम दुखिया मेकअप आर्टिस्ट हो एया हाथे दिया মোৰ মুখখন रगड़ रगड़ के ओ माय गॉड रा मिला দিম তা উপাতে তুমি আজি কাবাৰ লগত কাজা লাগি আহিছা নেকি? নাই তেওঁ চাগে কাৰোবাৰ লগত কাজা লাগি আহিছে আৰু খংটো মোৰ মুখত উঠাই দিছে পুৰা অ ফাউণ্ডেশ্যন কমপ্লিট হৈ গ'ল এতিয়া কি সানিবা? এনেকুৱাকে মোক মানে মেকআপ কৰিছে যে মুখখন তেজ ওলাই আহিব ফাটিলে। ৱাও গাইজ ইয়াত চাওকচোন ছোৱালী মানুহে মেকআপ কৰি আছে আৰু ল'ৰা মানুহে কেনেকৈ চুটি আছে। এয়া এটা আৰু এয়া এটা লাজ লগা নাই দে বাৰু। আৰু এটা আহিছে দৈ দৈ আৰু এটা হে ভগৱান আজি মোক কি হ'বলৈ গৈছে। তো গাইজ এতিয়া আমাক কি কৰিবা তুমি? ৱাও পাৰিবা জানো? এতিয়া কৰা তেতিয়াহ'লে আকৌ দেৰি হৈছে ন মই যাব লাগে। এতিয়া কি কৰিবা? চকুটো ওলাই পেলাই দৌৰ মাৰিব আকৌ। এয়া মোৰ মেকআপ জিবি চাই থকা মানুহ কিমান মানুহ আহিছে মেকআপ বহুত ডাঙৰ মেকআপ আৰ্টিষ্ট আহিছে বহুত মানুহ গোট খাই গৈছে। অঁ মোৰ চকুকেইটা সৰু সৰু ন তোৰ মেকআপটো বোলে অলপ বেয়া হ'ব মেকআপ আৰ্টিষ্টে কৈছে। কৰিব জানিলে ইমান কণ হ'লেও পাৰিব নে কি কয়? You can do it. You can do it, baby. দিয়ক চকুটো দিয়ক। সিহঁতে মানে গাৰ্লফ্ৰেণ্ডক দিব লাগিব যে মেকআপৰ বস্তু তো চাই আছে কি কি লগাই ছোৱালী মানুহে দেখিছে। পংকিটো কেক ন আমাৰ দিমেই এয়া সিহঁতে ভয় খাইছে মানে মই ভাবিছোঁ ফটো আমি কৰি আছোঁ। এয়া বোলে হাতেদি কৰিব বোলে দুখীয়া মেকআপ আৰু মোক বহুত ফিজিকেলি টৰ্চাৰ কৰি আছে। লাষ্টত গৈ ভূতৰ নিচিনা দিব নেকি আকৌ মোক? মোৰ বয়ফ্ৰেণ্ডে দেখিবলৈ পলাই যাব। মোক কি হ'বলৈ গৈ আছে বাৰু? বেছি কথা ক'ব নোৱাৰি নহয় আকৌ গুচি যাব মেকআপ আৰ্টিষ্ট আধা মেকআপ কৰি আৰু সেইখিনি কি হ'ব মানে? সেইখিনি পিছত মিলাই দিম। চকুটো সৰু সেইকাৰণে বহুতে মোক কি বুলি কয় নেপালী ছোৱালী বুলি কয়। তুমি নেপালী ছোৱালী নেকি? তাৰপিছত এতিয়া কি কালাৰ হ'ব? এইখিনি কোলা আছে যে কোলাটো দিম কোলাটো দিয়াৰ পিছত মিলি যাব। वाओ तो देखते जाओ गाइस मेरा आई का हाल आपको दिखाना होगा मुझे फटाफटी हिंदी
কাজলটো লৈ আহোঁ ৰ অ' মাই গড এতিয়া আই শ্বেডো সলনি মানে ইয়াত কাজল আঁকিবা ন কাজলটো ইয়াতে আছে মেহেন্দি আইলিনাৰ অ' ইয়াতে আছে কাজল हमारे कितना देखी चल रहा है नन्हा मुन्हा बच्चा वो भी देख रहा है मुझे मेरे मालिक को वो क्या बना रहा है ना हाय गाइस ইয়াতে কাজল লগাব বোলে মোৰ চকুত যোনখিনি কলা কলা আছিলে সেইখিনি কাজল লগাই কলা কৰি দিব ভাগ্য ভাল যে চৌপা চাই লৈ নাহিলে ৱাও তোমাৰ উন্নতি আছে বহুত বহুত উন্নতি আছে পইচা খৰচ নকৰাকৈ ৰিয়েলত ভয় খাই নগ'লেই হৈছে মানে মোক দেখি ভয় খাই অ' মিলাই দিম আৰু মিলাব আছে ইমান সুন্দৰ মেকআপ নকৰে ৱাও গাইজ ভয় নাখাব দেই আইলিনাৰ দিয় সেইখিনি আইলিনাৰ দি আঁকি দিবি আৰু এইটো কি প্ৰাকৃতিক দৃশ্য মানে মুখখনত যি কালাৰ কৰি দিব ৰঙা নীলা সেউজীয়া বেঙুনীয়া তাৰপিছত ফল কেইটামান তামোল কেইটামান ওলমি থাকিব আম কেইটামান মৰি থকা এতিয়া হেৰি লগালে কাজল লগালে তাৰপিছত আৰু কিবা এটা লগালে এতিয়া আইলিনাৰ লগাইছে গাইজ আইলিনাৰ অ' মাই গড বনাব আজি মোক কি বনাই দিয়া ঠিক নাই অ' মেকআপৰ অভাৱত মেকআপ আঁকি আছে কি কৰি আছা মানে ঘৰটো কোৱাচোন বাৰু কিবা এটাতো কোৱা কোৱা মই কথা কৈ থাকোঁ মানে মেকআপৰ অভাৱত क्या कर रही हो तुम बेटी ओह माय गॉड क्या कर रही हो तुम वाओ सो स्वीट মোক যোনে যোনে ভাল পাইছিলে ভয় খাই ধৰিব এতিয়া পলাব এতিয়া প্লিজ নপলাব দেখিছে কালাৰ মিলাইছে নোৱাৰিলে ফাৰ্ষ্টে নোৱাৰো বুলি ক'ব লাগে ন দিয়া কৰা আকৌ इस नादान सी फूल सी बच्ची को तुम क्या बना रही हो बेटे तुम्हें पाप होगा पाप वाओ ये क्या लाइन बना रही हो ट्रेन लाइन वाओ सो स्वीट মই এইটো চাইডে ভাল লাগিছে নেকি পানব কম কাৰণে বলো দেখিছে আপোনালোকে তিতি আছে যে থু লগাই আছে কি কেঁচা মানে একো নহয় থু লগাই আছে গাইজ থু লগাইছে মোৰ চকুত কি ক'ম মানে মই কণ্টেক্ট নকৰিব এনেকুৱা আৰ্টিষ্টৰ লগত আৰু দুবাৰ তোমাৰ আছে তুমি আধা আধি হৈ গৈছে বগা লাইন দি দিলোঁ কি মিলিছে কি মানে 1% যদি মিলিলে ভালকে ক'লো হয় কি মিলিলে এইটো কেনেকৈ লগাই কি লগাইছা বা গিটাৰ চকুৰে মুৰি দে আগতে যদি চকুৰে মেলি লগাব কেনেকৈ লগাব তো গাইজ এই গিটাৰটো মই আনিছিলোঁ আজিলৈকে ইউজ নকৰিলোঁ কাৰণ নাজানো এইটো কেনেকৈ ইউজ কৰে মই শিকাই দিম আৰু এইখিনি কোনে মুচিব মই মুচি দিম নহয় চব হৈ যাব এইটো চকু হৈ গ'ল এনেকৈ জানা হয়তো মই আজি তোমাৰ ওচৰত মেকআপে নকৰিলোঁ হয় আঁঠু আঁকি দিম তো গাইজ বেকগ্ৰাউণ্ড মিউজিক ইগনোৰ তো গাইজ চাওকচোন মোৰ মেকআপ কেনেকৈ জুমি থাকে মানুহে এনেকৈ হ'লে কেনেকৈ ভিডিঅ' বনাব মানুহে ইমান লাজ লাগে ন তাতে কৰিছে মোক অসুৰ এবাৰ মানে দুৰ্গা পূজা অসুৰটো মোক বহাই দিবগৈ কমলিকা নে কমলিকা শুনা কমলিকা অ' সঁচাকৈ মোক বহুত বেয়া দেখিছে
হৈ আছে এই লৰাই দিলি তই লৰাই দিলি বেয়া হৈ গ'ল মই থাকিব হৈ গ'ল হৈ গ'ল দিয়া আৰু নালাগে কৰিবলৈ নেকি বহুত হ'ল मुझे टच्चर कर दिया तुमने तो गाइस আৰু মই মেকআপ নকৰোঁ বুলি ভাবিছোঁ কাৰণ এইখিনি দেখি মোৰ মানে বহুত হৈ গ'ল আৰু গাইজ ফাইনেলি মানে মই ডিচিশ্যন ল'লোঁ যে এইবোৰ হাতৰে আৰু মেকআপ নকৰাওঁ কাৰণ আপোনালোকে দেখিছে মোৰ এটা চাইড কেনেকুৱা আৰু এটা চাইড কেনেকুৱা বেয়া হোৱা নাই মিলিছে মই বস্তু মিলিছে আপোনালোকে ৰিয়েলত দেখিলে গম পালে হয় মিলিছে দেখা দিয়া বহুতখিনি মিলিছে এই বগা চিন্তাৰ আছে এইখিনি ক'লা কৰি দিছোঁ ৱাও চ' চুইট কিবা মিলিছেনে চাওকচোন এতিয়া যদি মোক কোনোবাই দেখা হয় নহয় বহুত ভয় খালে হয় আৰু মোৰ বয়ফ্ৰেণ্ডৰ লগত এনেকৈ এইটোৰ ওপৰত দেখিলে মোক মেকআপ কৰিব ন কৰিব গ'লে ক'বা মই মেকআপ কৰিম অ'কে ডান বেবী নালাগে বহুত হৈ গ'ল মেকআপ কৰাই দিম তো গাইজ আজি ভিডিঅ' চাই কেনেকুৱা পালে যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো নতুনকৈ চাইছে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' আৰু কেনেকুৱা ভিডিঅ' বনালে আপোনালোকে চাব বিচাৰে মানে কমেণ্ট কৰি ক'ব থেংক ইউ বাই বাই